যদি আমাৰ বন্ধুসকলে আমাক ঘৃণা কৰে আমি তেওঁলোকৰ সৈতে কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ তেন্তে আপুনি তেওঁলোকক বন্ধু বুলি নক'ব। প্ৰথম কথা, আপোনাৰ এই বয়সত কোনে আপোনাক ঘৃণা কৰে সেই বিষয়ে আপুনি চিন্তা কৰিব নালাগে। আপুনি এইটো চেষ্টা কৰক, যেতিয়া আপুনি খঙাল হয় আপুনি জীৱন কেনেকৈ অনুভৱ কৰে, যেতিয়া আপুনি আনন্দিত আৰু প্ৰেমময় হয় আপুনি জীৱন কেনেকৈ অনুভৱ কৰে। আপুনি নিশ্চিতভাৱে জানিব যে আনন্দিত আৰু প্ৰেমময় হোৱাটো এক উত্তম উপায়। আপুনি সেই ধৰণে থাকক। আন কোনোবা কেনেকুৱা দুৰ্ভাগ্যজনকভাৱে সেয়া তেওঁলোকৰ ভাগ্য। হেল্ল', ধৰি লওক আপুনি এখন বাগিচালৈ গৈছে, তাত এজোপা গোলাপ ফুলৰ গছ আছে। আপুনি ফুলৰ আনন্দ লোৱাৰ আগতে সকলো কাঁইটবোৰ স্পৰ্শ কৰিবনে? নহয়, আপুনি আঁতৰি থাকিব। আপুনি সেইটোৱে কৰিব। কিন্তু আপুনি কাঁইটবোৰক ঘৃণা কৰাৰ প্ৰয়োজন নাই, কাৰণ কেৱল সেই কাঁইটবোৰ আছে বাবেই ফুলবোৰ সুৰক্ষিত হৈ ফুলি উঠিছে, আৰু কাঁইটবোৰ থকাৰ বাবেহে ফুলবোৰ ইমান মূল্যৱান। সেয়েহে আপুনি এপাহ ফুল হওক, কাঁইটবোৰৰ বিষয়ে চিন্তা নকৰিব।